ফ্ৰেণ্ডছ আমি বগৰী খাম সৰস্বতী পূজা গ'লে যিহেতু আমি বগৰী খাবলৈ খুব এক্সাইটেড হৈ আছিলোঁ। এয়া কালি ভাইটিয়ে আনিলে এয়া এপাচি বগৰী আমি এতিয়া বগৰী খুন্দি খাম। চাওক ইমান ধুনীয়া ধুনীয়া বগৰী গছৰ পৰা আমি পাৰি নাই অনা যিহেতু এইখিনি বজাৰৰ পৰা আনিছে। ওচৰে পাজৰে আজিকালি বগৰী গছ পাবলৈ টান হ'ল, সেইহেতুকে বজাৰৰ পৰাই কিনিব লগা হৈছে। খুব ধুনীয়া বগৰী চাওক। এইখিনিৰ ভিতৰত বেয়া বগৰী মাত্ৰ দুটাই ওলালে, সেই দুটা বগৰীখিনি ধুওঁতে পেলাই দিয়া হ'ল। খুব ধুনীয়া বগৰী, খুন্দি খাই বেছি মজা লাগিব জলকীয়া আৰু নিমখৰ সৈতে। এয়া আমাৰ অলৰেডি বগৰী খুন্দা হৈ গৈছে, বগৰীৰ লগতে জলকীয়া খুন্দি দিয়া হৈছে। এয়া খাবলৈ আমাৰ ৰেডি হৈ গৈছে অলৰেডি। খাম আৰু এতিয়া মজা আছে আমি। এয়া আমাৰ কণমানি দুজনী বগৰী খোৱাৰ ফূৰ্তিত পুষ্পাৰ ডান্স। পুষ্পাৰ বাটাৰফ্লাইহে হৈছে দেই। সিহঁতৰ কাহ হৈছে যে সিহঁতক বেছি দিয়া নহ'ব, সিহঁতৰ যিহেতু এতিয়া ফাইনেল এক্সাম চলি আছে আৰু সিহঁতক বেছি বগৰী দিয়া নহ'ব। এনেই অকণমান মুখৰ সোৱাদৰ কাৰণে দিয়া হ'ব আৰু বৰ বেছি নহয়। বগৰী খাব, বগৰী খোৱা ফূৰ্তিত চাওক নাচ চাওক। এই বাইদেৱে হাতত মোবাইল লৈ লাগিয়ে গ'ল, খাবৰ মানে লাচনি পাচনি লাগিয়ে গৈছে। কি হয় হা ধুনীয়াকে কোৱা, কি হয় সেইটো? বগৰী নে বগৰী? বগৰী নে বগৰী? আমাৰ টেবুলত নি? এজনীয়ে আকৌ আমাৰ সৰুজনীয়ে বগৰী খোৱাৰ সময়তে এয়া বিহু গান লগাই লৈছে। এই ছাইডৰ ফালে মই এয়া ভিডিঅ' তুলি আছোঁ, তাই আৰু সেই ছাইডৰ ফালে মাকক সুধি লৈ বিহু গান লগাই লৈ বিহু নাচিছে।